Ya pasó. ল সৰগত থকাৰ সুখ অনুভৱ কৰ মই সেই সব একো নাজানো মোৰ চলিবলৈ বহুত দিগদাৰ হৈছে তোমালোকে জানাই গুৱাহাটীত চলিবলৈ কিমান টকা লাগে মাহিলী টিউচনৰ ফিজ দিব লাগে ৭০০০ টকা মই সেই সব একো নাজানো দেউতাক কৈ দিবা ১০০০০ টকা একাউণ্টত ভৰাই দিবলৈ যোৱা সপ্তাহত দেউতাই ১০,০০০ টকা পঠাইছিলেহে চোৱা পাৰ্থ তোমাৰ দেউতাই সাধাৰণ স্কুলৰ মাষ্টৰ চাকৰিহে কৰে সদায় সদায় ইমান টকা কেনেকৈ পঠাব কোৱাচোন তেনেহ'লে মই পঢ়াই এৰি ঘৰলৈ গুচি আহিব লাগিব তেনে কাম নকৰিবা পাৰ্থ তোমাক লৈ তোমাৰ দেউতা আৰু মোৰ বহুত আশা আছে ক'ৰ পৰা দিওঁ
দৰমহা হোৱাই নাই। যিকেইটা দৰমহা পাওঁ তাৰ পঢ়াতেই খৰচ হয়। ঘৰৰ চাউলকেইটা নথকা হ'লে দিগদাৰিয়ে আছে।